আজি ইয়াতে ইউপিপিএল জয়েন কৰিলো যেহেতু আগৰ পৰা আমি দেখি ইউপিপিএলটো বহুত ভাল কাম কৰিলে আমি পৰিৱৰ্তন দেখা পালো এডুকেশ্যন লেভেলতো আমি ভাল দেখা পালো যিকোনো ক্ষেত্ৰত আমাৰ সোসাইটি আমাৰ মানে এৰিয়া ডেভেলপ দেখা পালো আমাক ভাল লাগিলে কাৰণে আমি ইউপিপিএলটো জয়েন কৰিলো আজি মোটামুটি 80 মান আমি জয়েন হলো স্পেশালি বেছিভাগ আমি মহিলা আছো আৰু যেহেতু মই এজন মহিলাই তাৰো ডেভেলপ দেখা পালো মানে আমাৰ এৰিয়াখন আমাৰ যেতি স্কুল এডুকেশ্যন লেভেলটো দেখা পালো ডেভেলপ আৰু আগতে আমি যেতিয়া আমিও স্কুল লেভেল পঢ়ি আছিলো তেতিয়া হেনকা দেখা পোৱা নাছিলো এতিয়া আৰু বেছিকে আমি মানে ডেভেলপ দেখা পালো এই কাৰণে মানে ইউপিপিএলটো চৰকাৰটো আমাক ভাল লাগিল আৰু উন্নয়নৰ ছাত্ৰত আপোনালোক আহিছে উন্নয়নৰ ছাত্ৰত আহিছে এনেকুৱাতো দেখা পোৱা নাই অন্যান্য হেৰিত আমি মানে দেখা পালো গোটেই যিকোনো ডেভেলপমেন্টত হেৰিত দেখা পালো আমি আৰু এইটো মোৰ ফাৰ্ষ্ট মই ইউপিপিএলটো জয়েন কৰিছো যেহেতু মই মানে এনেকা মই বেলেগ দেখা নাছিলো ডেভেলপমেন্ট দেখা নাই আৰু এনেকা মই আগভাগ মানে অপৰচুনিটি পোৱা নাই এইটো ফাৰ্ষ্ট মই ভাল লাগিল এইকাৰণে মই এইটো ইউপিপিএলটো জয়েন কৰিলো আৰু হয় সকলোকে নমস্কাৰ পোনপ্ৰথমে আমি ইউপিপিএলত জয়েন হোৱাৰ উদ্দেশ্যটো এটাই আমি বৰ্তমান দেখিবলৈ পাইছো আমাৰ অসমখনত যেহেতু আমি ইউপিপিএলত আমি অশেষ মানে উন্নতি দেখিবলৈ পাইছো আৰু প্ৰমোদ বড়ো ছাৰ ডাঙৰীয়াৰ তৰফৰ পৰা আমি বহুখিনি মানে উন্নয়নৰ কামবিলাক আমি দেখিবলৈ পাইছো যেনেবা আমি দেখিবলৈ পাইছো বহুখিনি আমাৰ বাট পথবিলাক আমাৰ অশেষ অসুবিধাত আমি আছিলো বৰ্তমান তেখেতৰ যোগেদি আমাৰ ৰাস্তা বাট বহুত ভাল হৈছে আমি ভালদৰে খোজ কাঢ়িব পৰা হৈছো আৰু যেনেবা আমাৰ স্কুল কলেজ এইবিলাক আমাৰ বৰ্তমান মেনকা বাগানত আৰু অন্যান্য বাগানতো আমি দেখিবলৈ পাইছো কি যে উচ্চ শিক্ষাৰ কাৰণে তেওঁলোকে আমাৰ স্কুলৰ সুবিধাও তেখেতে আমাৰ কাৰণে কৰিছে তাৰ বাবে আমি ইউপিপিএল দলৰ যিজন মুখ্য আমাৰ প্ৰমোদ বড়ো ছাৰ ডাঙৰীয়াক ধন্যবাদ জনাইছো আৰু আমি সুখী হৈছো তেওঁৰ যোগেদি আমি আজি ইউপিপিএলত জয়েন হৈছো আৰু তেখেতৰ হৈ আমি আগুৱাই যাবলৈ ইচ্ছা কৰিছো তেখেতৰ হয় ধন্যবাদ